guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। সো আজি আমি যাব ওলাইছো মানে মোৰ মামাৰ মানে মোৰ এখেতৰ মামাৰ ছোৱালীৰ মানে জীয়েকৰ আজি ঘৰ উঠা মানে মিতিৰ হোৱা আছে। সো আমি আজি তালে যাবলৈ ওলাইছো। সো ব্লগ কৰিম, আপোনালোকে চাব আৰু চাই কেনেকুৱা পায় কমেন্টত জনাব। সো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ চেনেলটো যোনে যোনে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেন্ট কৰিব নাপাহৰিব। কেনেকুৱা লাগিছে মোক কোৱা হ'ব? ভাল লাগিছে। তোমাকো ভাল লাগিছে কিন্তু কিবা কোলা কোলা লাগিছে। নাই মই এটা ব্ৰাইটনেছটো কমেই আছে, অলপ পিছত ব্ৰাইটনেছটো যিটো বেয়াকৈ উজ্বলিব নহয় সেইটো উজ্জ্বলতাটো বৃদ্ধিহে কৰি থাকিব, ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। বাঢ়ি বাঢ়ি লাষ্টত যিটো চাইনিং হ'ব মানে মেটেলেই হৈ যাব। ঠিক আছে, মেট এতিয়া যিটো কোলাটো অলপ পিছত যিটো মোৰ ছানগ্লাছটো নাই এযোৰ লগোৱাৰ পিছতে ভাল লাগিব। ভাল নালাগে ছানগ্লাছ। এটা কিমান হৈ আছে? এটা 101 টকা। লখিমপুৰত 101 টকা হৈ আছে। আজি মানে দিনটো 707 টকা তেল ভৰালো, 710 টকা ভৰালো। ইমান বাঢ়িছে মানে পেট্ৰলৰ দাম। আৰু মোৰ গাড়ীখনে মাইলেজ দিয়ে মাত্ৰ 5। দামী গাড়ী এখন ল'বা আকৌ। দামী গাড়ী এখন ল'মেই, এইখনে বেছি দিয়ে মাইলেজ। আজি চাগে গালিয়ে খাম আমি, চবেই ৰখি আছে আমালে। তোমাৰ চব মই ৰেডি হ'লো, মই মাইকী মানুহ হয়, মই ৰেডি হ'লো সোনকালে। এওঁ আকৌ মানে ৰেডি হ'বলৈ ইমান এঘণ্টা কৰিছে। আজি কি আছে বুলি কয় বা? মিতিৰ চিনাকি হ'বলৈ গৈ আছো আমি। এইগৰাকীয়ে হ'ল আমাৰ মৰমৰ ভণ্টি সৰু মামী। দেখা দে হাই। আৰু মই আইজনী বায়েক হয়, এয়া এজনী বৌয়েক হয়, এজনী বৌয়েক হয়। কল্পনা মৰমৰ বোৱাৰী আৰু মৰমৰ ৰুণ্টি বোৱাৰী আমাৰ ৰুণ্টি বোৱাৰীহে। আহি ভালে লাগিছে যথেষ্টখিনি, হয় নহয়? এটা সুন্দৰ পৰিৱেশ, মাথাউৰি আমি বহুত দিনৰ মূৰত দেখিছোঁ। মাথাউৰিৰ ওপৰত ফুৰিবলৈ আহিছোঁ। এটা সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ। পৰিৱেশটো এনেকুৱা মানে জনবসতিটো খুব সেৰেঙা আৰু সেইকাৰণে বেছি ভাল লাগিছে। ইমানে সুন্দৰ বতাহ হৈছে মাথাউৰিত, ভালেই লাগিছে। ৰাস্তা বনাই আছে মাথাউৰিত, সৰু মৃদু মৃদু বতাহ। আৰু আমি ওলাই অকণমান ফুৰিবলৈ প্ৰকৃতিৰ মানে পৰিৱেশটো আমি অকণমান অনুভৱ কাৰণে ওলাই আহিছোঁ। সেইকাৰণে আমি ওলাই আহিছোঁ। বাকী আপোনালোকো ভালে থাকক এনেকে আগন্তুক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কওক আকৌ। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। নিজৰ মনৰ পচন্দৰ দৰাৰ লগত গুচি যায়। তাৰপাছতে যিটো মানে আনুষ্ঠানিক কৰ্ম হয় সেইটোৱে হৈছে মিতিৰ হোৱা বুলি কয়, তেনেকুৱা পৰম্পৰা বুলি কোৱা হয়। আৰু আমি সেই তেনেকুৱা এটা পৰম্পৰাৰ কাৰণে আমি ওলাই আহিছোঁ।
কাৰ্যসূচী শেষ হৈ এতিয়া ৰুমলৈ উভতি গৈ আছোঁ। কেনেকুৱা গ'ল কৈ দিয়া আকৌ কাৰ্যসূচী? দিনটো ভালেই গ'ল। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লাষ্টত ছাবস্ক্ৰাইব আৰু ন'টিফিকেশ্যনৰ বেল বাটনটো ক্লিক কৰি টিং কৰি দিব। বৰ্তমান ৰুম আহি সোমালোঁ আৰু এতিয়া আহি অলপ ৰেষ্ট কৰিছোঁ। মুখ ধোৱাই নাই, হাত ভৰি ধুই আহিছোঁ খালি। ফ্ৰেছ হৈ লওঁ। এওঁ আকৌ আহি মুখ ধুই আকৌ অলপ বজাৰ কৰিবলৈ আছে, তেওঁ ওলাই গ'ল আকৌ। চ' এইখিনিতে ভিডিঅ'টো সামৰোঁ। ক'ব আপোনালোকে এই ব্লগটো চাই কেনেকুৱা লাগিলে। ইমান ভালকৈ ব্লগ বনাবলৈ পৰা নাই, হ'লেও যিখিনি আপোনালোকে ভাল পালে চাই সেইখিনি কমেণ্ট কৰি জনাব কেনেকুৱা পালে। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। টিল দেন বাই বাই।